বিজেপি, ইউপিপিএল, বিপিএফ, কংগ্রেছ, ইউডিএফ ইহঁতৰ কাম নাই। অসমৰ তৃণমূল কংগ্ৰেছৰ 4টা পঞ্চায়তক লৈ কমলডাঙ্গাত ব্লক সমিতি গঠন। 28 নং গোসাইগাঁও বিধানসভাৰ অন্তৰ্গত কমলডাঙ্গাত আজি তৃণমূল কংগ্ৰেছৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত তামাৰহাট, কমলডাঙ্গা, ডিংডিঙা, চটাগুমা আদি 4টা পঞ্চায়তক লৈ এখন ব্লক সমিতি গঠন কৰা হয়। সভাত অসম তৃণমূল কংগ্ৰেছৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি উত্তম কুমাৰ তালুকদাৰ, বিটিআৰৰ কোঅৰ্ডিনেটৰ চিফ কনভেনৰ লাইফাং নাৰ্জাৰী, অসম তৃণমূল কংগ্ৰেছৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দীপক দে, কোঅৰ্ডিনেটৰ সদস্য দিলীপ চৰকাৰ, অসমৰ প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ মুছাহাৰী, ব্লক সমিতিৰ সভাপতি চৰমান আলী আহমেদ আৰু তৃণমূল কংগ্ৰেছৰ উক্ত 4টা সমিতিৰ কৰ্মকৰ্তাসকলৰ উপস্থিত আজি ব্লক সমিতিখন গঠন কৰা হয়। এভাৰেল টাইমত কৈ আহিছোঁ, এমপি ইলেকশ্যন যেতিয়া হ'ব আমাৰ সন্মানীয় বৰা ছাৰে যাক দিব, কিন্তু আমি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি জুলি আমি জিকাই দিম। আৰু ইয়াত বিজেপি, ইউপিপিএল, বিপিএফ, কংগ্ৰেছ, ইউডিএফ ইহঁতৰ কাম নাই। আমাৰ তৃণমূলৰ কেণ্ডিডেটৰ লগত পাত্তাই নাপাব, কমচে কম কোকৰাঝাৰ 5 নং লোকসভা সমষ্টিত। মুছাৰী বাবু ৰাইজকতো আমি ইমান ৰাইজ আজি আহিছে, বহুত ধন্যবাদ দিছোঁ। আৰু ৰাইজক আমি কৈ আছোঁ যে আপোনালোকে পৰিৱৰ্তন আনক, নহ'লে আপোনালোকে আজি যি অত্যাচাৰ চলি আছে আমালোকৰ অসমত, বিশেষকৈ অসমত দেশৰ অৱস্থাটো বেয়াই। তো এই অত্যাচাৰৰ পৰা বাচিবলৈ হ'লে পৰিৱৰ্তন দৰকাৰ, তৃণমূল চৰকাৰ। আমাৰ অসম তৃণমূল কংগ্ৰেছৰ সুদক্ষ সভাপতি ৰিপুণ বৰা মহাশয়ৰ নিৰ্দেশ মৰ্মে 4টা জিপিক লৈ, যেনে কামানডাঙ্গা, ছোটগুমা, ডিংডিঙা, তামাৰহাট, এই 4টা জিপিক লৈ আমি এটা ব্লক কমিটি গঠন কৰিছোঁ আৰু সকলোৰে সন্মতি ক্ৰমে কৰিছোঁ। এইটো মহিলা পুৰুষ সকলোৱে আছে ইয়াতে। পৰৱৰ্তী কাৰ্যসূচী হ'ল 4টা জিপিক আমি কেনেদৰে অহা জিপি ইলেকশ্যনত জিকাব পাৰিম, তাৰ কাৰণে আমি একদম ডোৰ টু ডোৰ যাম। আমি আমাৰ লগত যে এই যিসকল উপস্থিত আছে সকলোৱে দিনে ৰাতে কাম কৰি থাকিম আৰু ভাল মানুহ চিলেক্ট কৰিছোঁ। আমাৰ ইয়াতে 2জন অলৰেডি, এজন ৰিটায়াৰ্ড টিচাৰ আছে ইয়াতে, তো এটা জিপিৰ প্ৰেচিডেণ্ট হৈছে, আৰু এজন আছে ভদ্ৰলোক, তো জিপিৰ প্ৰেচিডেণ্ট হৈছে। সিহঁতে ইমিডিয়েট মিটিং কল কৰিব আৰু আমি সিহঁতৰ মিটিঙত আমি গৈ মানুহক উৎসাহ উদ্দীপনা দিম। তৃণমূল কংগ্ৰেছ সম্পৰ্কে মানুহক কিদৰে অৱগত কৰিব লাগে আৰু বিজেপি চৰকাৰক হটাব লাগে। বিজেপি, ইউপিপিএলৰ কাম নাই। এতিয়া তৃণমূল দি অসমৰ পৰিৱৰ্তন আনিব লাগিব।